নমস্কাৰ বন্ধুসকল, আপোনালোকক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম। কলপচলানো কাৰ কাৰ প্ৰিয় হয় কমেণ্টত জনাবচোন দেই। মই আজি তাৰ ৰেচিপি লৈ আহিছোঁ। কলপচলাখিনি মই সৰু সৰুকৈ কাটি লৈছোঁ আৰু তাত অকণমান নিমখ দি ভালদৰে সানি লৈছোঁ যাতে সোনকালে সিজে, আৰু অকণমান মচুৰ দাইল তিয়াই থৈছোঁ। সেইখিনি ভালদৰে ধুই লৈছোঁ আৰু পেন এটাত তেল গৰম হ'বলৈ দি মই তাত পাঁচফোৰণ দি দিছোঁ। তাৰ পাছত পিঁয়াজ জলকীয়া সৰু সৰুকৈ কাটি থোৱা তাত দি দিছোঁ আৰু আদা নহৰু পেষ্ট দি দিছোঁ। অকণমান টাইম ফ্ৰাই হোৱাৰ পাছত তাত মই হালধি গুড়ি, জিৰা গুড়ি আৰু জলকীয়াৰ গুড়ি দি দিছোঁ। ভালদৰে ফ্ৰাই হোৱাৰ পাছত তাত মই তিয়াই থোৱা মচুৰ দাইলখিনি দি দিছোঁ। আৰু তাৰ পাছত মই অকণমান সোৱাদ অনুসৰি নিমখ দি দিছোঁ। ভালদৰে দাইলখিনি ফ্ৰাই হ'বলৈ দিয়াৰ পাছত তাত মই কাটি থোৱা কলপচলাখিনি দি দিছোঁ। কলপচলাখিনি অকণমান ফ্ৰাই হোৱাৰ পাছত তাত মই অকণমান পানী দি দিছোঁ আৰু ঢাকনিৰে ঢাকি ৰাখিছোঁ। 5 মিনিটমান পাছত পানীখিনি শুকাই যাব আৰু আমাৰ কলপচলা ৰেডি। খাবলৈ বৰ টেষ্টি হয়, আপোনালোকে ট্ৰাই কৰিব। ভিডিঅ'টি চাই কেনেকুৱা পালে প্লিজ কমেণ্টত জনাব, লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। আপোনালোক যদি মোৰ চেনেলটোত নতুন আহিছে তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো দবাই দিব যাতে মোৰ ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ আপোনালোক পাই থাকে। আজিলৈ বাই, থেংক ইউ।